Hello, welcome to my YouTube channel Dimples Blog. সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে মোৰ তৰফৰ পৰা। আজি গৰু বিহু আৰু জাষ্ট এতিয়া ৰাতিপুৱা আমি শুই উঠিছোঁ আৰু সকলো আজি গৰু বিহুৰ যিহেতু আয়োজন চলি আছে আপোনালোকক মই আজি ভিডিঅ'টোত আজি গৰু বিহুটো আমি কেনেকৈ দিনটো কটালোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমি এতিয়া গৰু গা ধুৱাবলৈ যাম অলপ পিছতকৈ, তো আমাৰ দেউতাই এতিয়া বিহুৰ পৰম্পৰা যিটো এটা নিয়ম, সেইটো গৰু গা ধোৱাৰ পিছত আমি যে সেই গৰুক মাৰিবলৈ যিটো বনাওঁ সেইটো এতিয়া আমাৰ দেউতাই বনাই আছে। এইটো চাওকচোন, আপোনালোকে গম পাইছেনে? এইটো চাটবাৰী কি কয়? চাটবাৰী কয়। বাঁহেদি বনায়। ইয়াত থাকে লাও, বেঙেনা, হালধি, থেকেৰা টেঙা এইদি বনায়। ইয়াত এডলীয়াও বনায়, তাৰপাছতে তিনডলীয়াও বনায়, এডলীয়াও বনায়। এইটো আমাৰ আগৰ দিনৰ পৰা চলি অহা এটা নিয়ম অনুসাৰে আমি হেৰি কৰিছোঁ, বনাইছোঁ। গৰুক গা ধোৱাৰ পাছত যদি ইয়াক মাৰা যায়, গৰুৰ বেমাৰ ব্যাধি বছৰটোলৈ কম হয় বুলি এটা আমাৰ বিশ্বাস আছে অসমীয়াৰ। ইয়াৰ লগতে এই মাখিয়তী আছে, এইটো কয় মাখিয়তী, এইটো হ'ল দীঘলতি, এয়া ভেটাৰী। এইবোৰেদিও গৰুক কোবাওঁ। গা ধোৱাৰ পিছত গৰুক কোবাই তেতিয়া গৰুৰ বেমাৰ ব্যাধিবিলাক নাইকিয়া হয়। ভেটাৰীৰে আমি এতিয়া এচাৰিৰে আমি গৰুক খেদোঁ বা হেৰি কৰোঁ, কিন্তু আজি 7 দিনলৈ আমাৰ পৰম্পৰাগত নিয়ম আছে। এই ভেটাৰী তিতা ইয়াৰে আমি গৰুক কোবাব লাগে, বেলেগ এচাৰি আমি ব্যৱহাৰ কৰিব নালাগে। এইবোৰ নিয়মৰ দ্বাৰা আমাৰ অতীজৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে কয় যে এনেধৰণৰ নিয়মবোৰ যদি আমি অসমীয়া সমাজত ৰাখোঁ তেতিয়াহ'লে আমাৰ গৰু বা জন্তু যিবিলাক আছে সেইবিলাকৰ বেমাৰ ব্যাধি কম হয়। বিভিন্নজনে বিভিন্ন ধৰণে ইয়াত বিভিন্ন ধৰণৰ সুন্দৰভাৱে তেওঁলোকে যিভাৱে বনাব পাৰে তেনেকৈ বনায়। গৰু গা ধোৱাৰ সময়ত যেতিয়া বিলত লৈ যোৱা হয়, এইবিলাক আকৌ ইজনে সিজনে সলনি কৰি আমি আকৌ তাৰ পৰা সেয়াই বুটলি আনোঁ। ইয়াৰ পৰা লাও এটুকুৰা, হালধি, বেঙেনা, থেকেৰা এইবোৰ আনি লৈ পেলাই আকৌ আমি 12 মিহলোৱা বা 100 এবিধ শাক যিমান ধৰণৰ শাক পাচলি আছে সেইবিলাকৰ লগত এটুকুৰা দি আমি খাওঁ। আৰু এনেকৈ খালে আমাৰ পূৰ্বপুৰুষসকলে কোৱা শুনো যে বহুতো বেমাৰ ব্যাধিৰ পৰা মানুহে ৰক্ষা পায়। পথাৰতো চাটবাৰীৰ লগত পথাৰতো আমি ইয়াত এই দীঘলতিৰ এটা আগ এনেকৈ দি দিওঁ। নতুনকৈ যি বছৰৰ খেতি লগাইছোঁ সেই খেতিত আমি দি দিওঁ বা বাৰীত আমি দিওঁ। এইটো এটা শুভ কামনাৰ লক্ষ্য। সঁচাকৈ এইখিনি আমি বহুতখিনি জানিবলগীয়া কথা, যিটো আমি অসমীয়া হৈ আমাৰ অসমীয়া যিবোৰ পৰম্পৰা আমি এইখিনি বস্তু জনাৰ পিছতহে আমি এইখিনি ৰক্ষা কৰিব পাৰিম। আৰু যিখিনি এতিয়া নতুন প্ৰজন্ম আমি এতিয়া উঠি আহিছোঁ, আমি সিহঁতকো আমি শিকাব লাগে। আৰু এই বস্তুটো আমি যেতিয়া ধৰি ৰাখিম তেতিয়াহে আমাৰ অসমীয়া জাতিটো জীয়াই থাকিব। তো ইয়াৰ পৰা আমি আজি দিনটোৰ আৰম্ভণি কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মই আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকক মই আমাৰ গৰুকেইজনীৰ ওচৰলৈ লৈ যাওঁ। এই চাওকচোন, মই অহালৈকে কেনেকৈ ঘূৰি চাইছে। অকণমানিজনী আজি তোমালোকক গা ধুৱাব লাগিব, হয়নে নাই? এইকেইটা টিকলাকেইটা আৰু সেইকেইজনী মাকেইজনী ইহঁতৰ
इन दोनों का माताश्री यहाँ এতিয়া আমাৰ মাতাশ্ৰী ক'ত আছে এয়া আমাৰ মাতাশ্ৰী কি কৰিছা মাতাশ্ৰী কি বাৰু এয়া নিম পাত খুন্দি পেলাই এয়া ৰস উলিয়াইছোঁ আমি খাম আৰু এয়া গৰুৰ কাৰণে মাটিমাহ আৰু হালধি এয়া খুন্দি পেলাই গৰুকো মূৰত দিম আৰু আমিও ল'ম এইটো নিপিছা নেকি এতিয়া পিচিম আপোনালোকে দেখিছে এইখিনি মিক্সিত পিছাৰ পিছত অলপ পিছতকৈ আমি এয়া মাথাত ল'ম গাত ল'ম তাৰপিছত আমি গা ধুবলৈ যাম বিলত মায়ে বনাই আছে তিতা এয়া চাওক মহানিমৰ তিতা ন খাব লাগিব প্ৰতিটো বিহুতে খাওঁ আৰু এইবাৰ বিহুটো এয়া মায়ে ৰাতিপুৱাৰ সময়তে সদায় এনেকৈ তিতা বনাই আমি চবেই একাপ একাপকৈ খাওঁ আৰু খাবই লাগিব কিয় খাব লাগিব বাৰু কিয় খায় বিহুত বিভিন্ন ধৰণৰ পিঠা পনা মিঠা আদি খোৱা নে নোখোৱা উৰুকাৰ দিনাখন তোমালোকে সেইবিলাক খোৱা গতিকে এই ৰাতিপুৱা আমি এই তিতা আগত এতিয়া কি হয় পেলুৰ টেবলেট খাব লাগে সেইবিলাক মেডিচিনে আৰু আয়ুৰ্বেদিক এই ঔষধ বুলি কোৱা হয় মহানিমৰ তিতাটো খালে বা ভেটাৰী আগৰ যিবিলাক ৰস উলিয়াই খোৱা হয় সেইবিলাকৰ পৰা আমাৰ পেটত যিবিলাক পেলু হয় বা কৃমি হয় সেইবিলাক মৰি যায় গতিকে অতীজৰ পৰা আমাৰ এই যি বনৌষধি আমি বিহুৰ দিনাখন বিভিন্ন ধৰণৰ মিঠাই খোৱাৰ বাবদ এই তিতা মহানিমৰ পাতৰ পৰা ৰস উলিয়াই বা ভেটাৰী আগৰ কিছুমানে ভেটাৰী আগৰ ৰস উলিয়াই এনেকৈ খায় চাওক নিম তিতা খাম ये फंस गया सीएम খাবতো লাগিব খাই দিলোঁ আৰু আমাৰ ভাইটিও খাব এইটো চাওক পলাইছে ঐ ক'ত পলাইছে ইয়াত खत्म बाय बाय टाटा गुड बाय गया ই অলপ কেমেৰাত ওলাবলৈ লাজ কৰে মানে শুই আছিলে এতিয়া শুই উঠিছে এয়া চাওক কেনেকৈ গুটগুটকৈ খাইছে অঁ গুড বয় ইয়াত তিতা খালোঁ আৰু তিতাৰ পিছত আৰু কিবা কিবি হৈ থাকিব আপোনালোকে ভিডিঅ'টো খালি স্কিপ নকৰিব আপোনালোকে লাষ্টলৈকে চাই থাকিব এতিয়া শুই উঠিছাহে নেকি বাহ তুতু শুইয়ে আছে ৰাতি পিঠা বনাইছিলে অঁ পিছে আজি বিললৈ কিমান টাইম বিললৈ বুলি বিললৈ অলপ পিছতকৈ যোৱা হ'ব গৰুকেইটা গা ধুৱাই আমি বিললৈ যাম ন বিললৈ এতিয়া খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ অঁ খুৰীহঁতৰ ঘৰলৈ ব'লক মাত দে বা কেমেৰাটো চেলেকিব আহিছে চা খুৰী আপোনালোক সকলোকে বিহু শুভেচ্ছা থাকিলে আন্তৰিক শুভেচ্ছা আমাৰ খুৰী খুৰা আৰু এয়া ভাইটিটো এয়া আমাৰ অসমীয়াৰ যিটো এটা পৰম্পৰাগত তাঁতশাল আজিকালি নোপোৱাই হ'ল বহুত কমেই থাকে এয়া চাওকচোন কি ধুনীয়াকৈ তাঁতশাল বয় আমাৰ খুৰীয়ে ইয়াত ধুনীয়াকৈ কেতিয়াবা সময় পালেকৈ বৈ থাকে দিয়ক ঢোল চেৱটি মাৰক মাৰিবলৈ নাজানো এয়া আমাৰ গৰুকেইজনী গা ধুৱাই আনিলে লাউ খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা। এনেকৈ আমি গৰু গা ধুৱালোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাক সৰু বাপেক সৰু তই হ'লি বৰ গৰু। এনেকৈ কৈ এনেকৈ গৰুৰ পিঠিত এনেকৈ মাৰা হয়। আৰু এতিয়া আমি গা ধুবলৈ যাওঁ। তো এয়া ওলালোঁ, গামোচা লৈছোঁ লগত। এতিয়া গৈ আছোঁ এইফালে। এইটো দেখিছে নহয়, এইটো মোৰ লগত শিকাই আছে। ৰ'ব আহিছে বহুত দিনৰ মূৰত। ৰ একেলগে যাম। হেপী বিহু তোমালৈও থাকিলে। তো এতিয়া যাওঁ, তুমিও আহা আগত। ক'ৰবাৰ পৰা আহিলা? ম'হৰ গাখীৰ। অ' ফ্ৰেছ ম'হৰ গাখীৰ। ঠিক আছে, জল্দি ওলাই আহা। যাওঁ, চবটো গুচি গ'লগৈ, বাকীখিনি গ'লগৈ। হা জল্দি অঁ। আহি পালোঁ। এইটো টুটু চাওক এইকেইটা। মই সাঁতুৰিব জানো। মই গাঁৱৰ একদম প্ৰখ্যাত সাঁতোৰবিদ। মই এবাৰত 2 কিলোমিটাৰ সাঁতোৰো। এবাৰত 2 কিলোমিটাৰ সময় লয় প্ৰায় 30 ছেকেণ্ড। कौन है ये लोग? कहाँ से आते हैं? নেক্সট বিশ্ব ৰেকৰ্ড মই কৰি আছো। তেতিয়াহ'লে ইয়াতে এটা জাপ এটা মাৰা যাওক ন, নে কি? একেলগে জঁপিয়াম। मारो हमको जिंदा मत छोड़ो सालो। ধুই ল'লোঁ। বিলৰ পৰা গা পা ধুই আহিলোঁ। গা পা ধুই আহি এতিয়া আকৌ ঘৰত আকৌ এবাৰ গা ধুলোঁ, কাৰণ তাত গা ধুওঁতে যি ইমান লেতেৰা পানী, বহুত লেতেৰা পানী। এতিয়া গা পা ধুই হ'ল। গা পা ধুই নতুন কাপোৰ পিন্ধি ল'লোঁ। নতুন কাপোৰ পিন্ধি এতিয়া আমাৰ ঘৰত আমাৰ খুৰা খুৰী পেহা পেহীহঁত আহিছে। তো মাহঁতকতো সেৱা কৰিলোঁ মই। এতিয়া চবকে সমূহীয়াকৈ এটা সেৱা এটা কৰোঁ। তাতে মই ধূপ লৈ লৈছোঁ এতিয়া। তো বলক সকলো আছে ইয়াত খুৰী আমাৰ খুৰী ল'ৰা ছোৱালীকেইটা আছে, সেইটো এটা আছে, বাহিৰত আৰু আছে। আকৌ এতিয়া মই আপোনালোকক দেখাই লওঁ। ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। আজি যিহেতু গৰু বিহুৰ মই এইকেইদিন বিহুৰ মই পাৰ্টকৈ ভিডিঅ' দি যাম আপোনালোকক। আৰু আজি ফাৰ্ষ্ট পাৰ্ট। তো আজি ফাৰ্ষ্ট পাৰ্টত এইখিনিতে শেষ। আৰু এতিয়া ৰাতিলৈকে যেতিয়া আমি হুঁচৰি গাম তেতিয়া আপোনালোকক মই ভিডিঅ' কৰি পেলাই দেখাম। তো নেক্সট পাৰ্ট আহি আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।